Hello everyone, মই বিউটি কমেডি ওয়েলকাম টু মাই চেনেল। আজিৰ ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট নিউজ লৈ আহিছোঁ। স্পেচিয়েলি আজিৰ ভিডিঅ'টো এইবাৰ যিসকলে হাই ছেকেণ্ডেৰী ফাইনেল দি আছে তেওঁলোকৰ কাৰণেহে। আপোনালোকে জানে বৰ্তমান যিকোনো চেণ্ট্ৰেল ইউনিভাৰ্চিটিত ডিগ্ৰীত এডমিশ্যন ল'বৰ কাৰণে এটা এণ্ট্ৰেন্স টেষ্ট দিব লাগে, যিটো হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, যাক চমুকৈ CUET বুলি কয়। আগতে কি আছিলে, বেলেগ বেলেগ চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে নিজাকে এক্সাম পাতিছিলে, এণ্ট্ৰেন্স টেষ্ট লৈছিলে ডিগ্ৰীত এডমিশ্যন দিয়াৰ কাৰণে। কিন্তু বৰ্তমান কি হয়, মাত্ৰ এটা এণ্ট্ৰেন্স টেষ্ট হয়, গোটেই মিলি পেলাই কেৱল কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। আৰু এই এণ্ট্ৰেন্স টেষ্টৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি পেলাই ষ্টুডেণ্টে ক'ত ছিট পাব নাপাব সেয়া ডিপেণ্ড কৰিব। এতিয়া এই কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট কেৱল চেণ্ট্ৰেল ইউনিভাৰ্চিটি বুলিয়ে নহয়, বেলেগ কিছুমান ইউনিভাৰ্চিটিও ইউজ কৰিব পাৰে নিজৰ ডিগ্ৰী এডমিশ্যনৰ কাৰণে। এতিয়া আজিৰ ইম্পৰ্টেণ্ট নিউজটো হৈছে যে এইবাৰ কটন ইউনিভাৰ্চিটিও নিজৰ ডিগ্ৰী এডমিশ্যন এই কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ ওপৰত ভিত্তি কৰি পেলাই কৰিব। মানে আগতে কি কৰিছিলে, কটন ইউনিভাৰ্চিটিয়ে নিজাকে এণ্ট্ৰেন্স টেষ্ট পাতিছিলে ডিগ্ৰী এডমিশ্যনৰ কাৰণে, কিন্তু এইবাৰ কটন ইউনিভাৰ্চিটিয়ে নিজকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ অন্তৰ্ভুক্ত কৰিছে। আৰু এই টেষ্টটো পাতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। আগতে কটন ইউনিভাৰ্চিটিৰ যিটো এণ্ট্ৰেন্স টেষ্ট হৈছিলে সেইটো আছিলে ক'ব গ'লে ৰাজ্যখনৰ মাজতে, চ' কম্পিটিশ্যন লেভেলটো অলপ ঠিকেই আছিলে। কিন্তু এইবাৰ যিহেতু কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি ডিগ্ৰী এডমিশ্যন দিয়া হ'ব, চ' এক্সামৰ যিটো টাফ লেভেল ন, সেইটো আগতকৈ চাগে অলপমান বেছি হ'ব পাৰে। অলৰেডি CUETৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 12 মাৰ্চ। মই ডেছক্ৰিপশ্যনত CUETৰ অফিচিয়েল লিংকটো দি দিছোঁ, য'ত যে ষ্টুডেণ্টজনে এক্সামৰ কাৰণে ৰেজিষ্টাৰ কৰিব পাৰিব। লগতে মই ডেছক্ৰিপশ্যনত CUETৰ আন এটা অফিচিয়েল লিংক দিছোঁ, য'ত প্ৰত্যেকটা ছাবজেক্টৰ চিলেবাছ দিয়া আছে, যে এক্সামৰ কাৰণে কোনখন ছাবজেক্টৰ কি চিলেবাছ হ'ব তাতে দিয়াই আছে ভালদৰে। চ' যোনে যি ছাবজেক্টত মেজৰ ল'বৰ কাৰণে এক্সাম দিব বিচাৰে তেওঁলোকে সেই চিলেবাছখন চাই পেলাই এক্সামৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিলে হ'ল। কটন ইউনিভাৰ্চিটিয়ে যিহেতু আগতে নিজাকে এণ্ট্ৰেন্স টেষ্ট পাতিছিলে, গতিকে বহুতো ষ্টুডেণ্টে ভাবি আছে যে এইবাৰো সেনেকুৱাই হ'ব, এইবাৰ যে কমন এণ্ট্ৰেন্স টেষ্ট হ'ব সেইটো বহুতে নাজানে। সেইকাৰণে মই বিচাৰোঁ যাতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যিহেতু বেছি দিন নাই 12 মাৰ্চলৈকে, আৰু যাতে সকলো ষ্টুডেণ্টে গম পায়, যিসকলে কটনত ডিগ্ৰী কৰিম বুলি ভাবি আছে তেওঁলোকে যাতে গম পায় যে এইবাৰ কটন ইউনিভাৰ্চিটিত ডিগ্ৰী এডমিশ্যন কটন ইউনিভাৰ্চিটিত নিজাকে এক্সাম নাপাতে, এই কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰিয়ে হ'ব। এইটোৱে আছিলে আজি ইম্পৰ্টেণ্ট নিউজ, ভাবিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ বহুতে এতিয়ালৈকে নাজানে। গতিকে ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে এই নিউজটো গম পায়। আৰু যদি চেনেলটি প্ৰথমবাৰৰ বাবে চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত।